নমস্কাৰ মই আছো বৰ্তমান বৰপেটাৰ সৰভোগৰ বজনাথ শৰ্মা থিয়েটাৰ একাডেমীৰ উদ্যোগত আৰু মডাৰ্ণ একাডেমীৰ সহযোগত এটা নাট কৰ্মশালা এই নাট কৰ্মশালাটো চিলড্ৰেনৰে হয় ইয়াতে উপস্থিত আছো 3 দিন হ'ল আৰু আৰম্ভ হৈছে 12 মাৰ্চৰ পৰা 25 মাৰ্চৰ শেষ হ'ব 12 মাৰ্চৰ পৰা আৰম্ভ কি খবৰ তোমালোকৰ Look at the Kalaji Maruti Nandi ভালকে চাই যাও মই কিন্তু কালিৰ পৰা নাহো আৰে ছয়টা কথা কওঁ যে আপুনি যেনে এইটো ওপেন কৰিছে আৰু পেকেটটো তাতে সেইটো পাউডাৰটো ওলাই নেকি আহিছে পাউডাৰটো ইয়াত এ লাগি আছে যে ও জৰা বেছি খৰখৰকে দিছো দেখিছে নে দেখিছে স্যাৰ সামৰি এটা ডাউন সিলেকচন স্ক্রিন নেদা কৰি যদি ইনকে দিলুৱা কি হলা কই এয়া অৰ্পিতা ৰিজাল্ট কি হৈছে কোৱা ভাল হৈছে কেনেকুৱা ভাল বহুত কোন নম্বৰ 1 ৰোল নম্বৰ 1 মাৰ কাৰণে ইমান কোবা মিঠাই আমালৈ সবকে এটা এটা দিম বাকি যিখিনি মই খাম দেই একো না আপা বাপ বলিল ওকসো কৰি কেনেকুৱা লাগিছে তোমালোকৰ কিবা শিকিছা না এতিয়ালৈকে শিকিছো কিমান শিকিছা বহুত শিকিছা একদম বহুত একদম এই আসল কথা কি গমাইছে না মোৰ যিটো চেনেল ভাইৰাছ অফ আসাম এটা তোমালোকে ঘৰত গৈ সাবস্ক্ৰাইব কৰি মদি ধুনীয়া তোমালোকৰ মা মোবাইলটো পৰা কৰিব দেউতাৰ মোবাইলটো কৰিব এই পেহী কোৱা হেল্ল' পেহী আমাৰ গোবিন ছাৰৰ ইউটিউব চেনেলটো ভাইৰাছ অফ আসাম সাবস্ক্ৰাইব কৰি দিবা আকৌ কবা মামাক কবা কোন মামা বলে আমেৰিকাৰ আছে মামা আমাৰ গোবিন ছাৰৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু তাতে মুখত চিটকি পৰিছে হা হা মুখত চিটকি পৰিছে নাই পৰা বঢ়িয়া ভাল হৈছে দেই দিয়া স্যার মানে এই ঠোঁটটো হেই দিম না এই রঙা রেড কোনটোত ঠোঁটটো ঠোঁটটো ভাল লাগিব ৰেড দি দিয়া স্যার এই চকু আঁকব লাগব না আঁকি দিয়া কিন্তু পাৰফেক্ট হ'ব লাগিব হ'ব স্যার গছত কৰা চাও কি কি আঁকিছা বনস্মিতা এইটো বনস্মিতা আৰু গৰিমা বাইদেউ এইটো নাম লিখা নাই স্যার নাম লিখাব লাগিব চবে নাম লিখাব লাগিব এইটো সুন্দৰ হৈছে স্যার ইটো হৈছে এইটো কাৰ কি নাম লিখা ৰাগিনী মেম বগা ৰাগিনী হালধীয়া গুলপীয়া এনেকুৱা গছ থাকে Oh no, उसका बेकार हो गई তোমালোকৰ হৈছে নে এইটো কাৰ এখন ধনুচৰ বঢ়িয়া থৈ দিয়া
ৰং কৰোঁতে কৰোঁতে বোলে চৰাইজনী ফিচাখনে ছিঙি থাকিলে চাওঁ ডিজাইনটো ধুনীয়া আছে ব্লেক কালাৰ নালাগে বেলেগ লগ দিয়া না মোক ব্লেকটো দিয়া লাগে আৰু ব্লেক লগ এই ইয়াৰ বনালি থাক পেন্সিল এই মইনা তুমি নিজৰ কালাৰ কিয় ইউজ নকৰা এতিয়া আচল কথাটো হ'ল ক্লাছত কালি কোনে পাৰিছিলে সঁচাকৈ হয় নাই পাৰিছিলে নাই কালি কালি মোৰে কাপোৰখন মাৰিছ